হৈছে এটো কি কালাৰটো পাহৰি গ'লো হাই কি খবৰ আপোনালোকৰ সকলে ভালে আছে নে আৰু মোৰ খবৰো ভাল এতিয়াহে ভাল কেইদিনমান আগতে খবৰ একদম বেয়া আছিল কাৰণ অসমৰ সামগ্ৰিক পৰিস্থিতি কেনেকুৱা আপোনালোকে জানে গোটেই অসমখন পানীত ডুবি আছে আৰু বৰ্তমান অৱস্থা মানে পৰহিৰ পৰাহে অৱস্থাটো ভাল হৈছে এনেকুৱা অৱস্থা হৈছিলে 5 দিন ঘৰত কাৰেণ্ট নাই মমবাতিত চলিছো ঠিক আছে লাইফত সববিলাক এক্সপেৰিয়েন্স লাগে কিন্তু বানপানী হ'ব নালাগে কাৰণ মানুহবিলাকৰ বহুত ক্ষয়ক্ষতি হয় যেহেতু ইউটিউবক প্ৰফেশন হিচাপে লৈছো বানপানী বুলি কৈ বহি থাকিলে নহব তো ভাবিলো আজি এটি হল ভিডিও প্ৰস্তুত কৰো হল ভিডিও মানে ফ্লিপকাৰ্টৰ পৰা মই লেটেষ্ট কি পাৰচেজ কৰিছিলো তাৰে এটি ভিডিও বনাও আৰু অকনমান আপোনালোকক মনোৰঞ্জন দিও নেজানো মনোৰঞ্জন দিব পাৰিছো নে নাই তো মই যিবিলাক পাৰচেজ কৰিছিলো এতিয়া হেবিলাক সকলোবোৰ আপোনালোকক মই দেখুৱাই আছো তো আই হোপ আপোনালোকে ভিডিওটো ভাল পাব আৰু এনজয় কৰিব তো সাবস্ক্ৰাইব আৰু লাইক কৰিব এতিয়া নকম মই লাষ্টতহে কম তো লেটস গেট স্টাৰ্টেড ফাৰ্স্ট আইটেমটো মই পাৰচেজ কৰিছিলো এইটো হৈছে ফিট এণ্ড ফ্লেয়াৰ ওমেন ড্ৰেছ আৰু ইয়াৰে কালাৰটো হৈছে মেৰুন আৰু ইয়াৰে ফেব্ৰিকটো হৈছে কটন সো কমফৰ্টেবল হয় আৰু ৰাউন্ড নেক আৰু পিছফালে ইয়াতে এটি কণমানি হুক আছে কণমানি নহয় এটো ডাঙৰে হুক হয় আৰু ষ্টাইলিশ হয় দেখিবলৈ খালি মই যেটো অনলাইনত দেখিছিলো একদম পুৰা ফিটেড হয়তো মই অকমান ছাবি আছো নেকি নেজানো মই মোৰটো ওয়েট বঢ়া নাই কিন্তু এই বস্তুটো ইমান বেছি কমফৰ্টেবল নহয় পিন্ধিলে গম পাব আপোনালোকে মই যেটো স্ক্ৰিনত দেখাই আছো আপোনালোকক পিন্ধি ফটোটো এই বস্তুটো ইমান বেছি কমফৰ্টেবল নহয় কিন্তু ওভাৰঅল লুক ভালে লাগিছে গোটেইখিনি আৰু এইটো আপোনালোকে পেয়াৰ আপ কৰিব পাৰে হোৱাইট শুজৰ লগত এটি লিংক নেকলেছ হুপছ আউটিঙত যাব পাৰে আই হোপ এইটো হোৱাইট শুৰ লগত যি ভাল লাগিব যদিহে আপোনালোকৰ এই ড্ৰেছটো ভাল লাগিছে তেনেহলে আপোনালোকে মোক কমেন্ট সেকশনত জনাব মই লিংকটো আপোনালোকক দি দিম এতিয়া আহিছো আমাৰ সেকেন্ড আইটেমলৈ সেকেন্ড আইটেমটো হৈছে এইটো এটা পিংক কালাৰৰ টপ আৰু ইয়াৰে ফেব্ৰিকটো ৰেয়ন হয় বহুত কমফৰ্টেবল অকনো পিন্ধিলে গৰমৰ ফিলটো নাহিব আৰু ইয়াতে স্লিভটো হাফ হয় আৰু স্লিভত এনেকে ৰাবাৰ দিয়া আছে যাৰ কাৰণে অকনমান এটা পাফি লুক দিছে আৰু এইটো প্ৰাইস হৈছে 320 ইয়েস ইয়াৰে প্ৰাইস হৈছে 320 रुपीस মই প্ৰাইস বিলাক লিখিছো আৰু স্ক্ৰিনত আপোনালোকক দি দিম আৰু ইয়াক আপোনালোকে জিন্সৰ লগত ষ্টাইল কৰিব পাৰে পাজামাৰ লগত ষ্টাইল কৰিব পাৰে নহলে আপোনালোকে ট্ৰাউজাৰৰ লগত ষ্টাইল কৰিব পাৰে যেনেকাও ভাল লাগিব আৰু ইয়াক আপোনালোকে হিলৰ লগত পিন্ধিব যদিহে আপোনালোকে তলত স্কিনি জিন্স পিন্ধে নহলে স্কাৰ্টৰ লগত পেয়াৰ আপ কৰিব পাৰে বিভিন্ন ধৰণৰ ফেশন ষ্টাইল কৰিব পাৰে ইয়াৰ লগত আৰু যদিহে আপোনালোকৰ এইটো টপ ভাল লাগিছে তেনেহলে নিশ্চয় পাৰচেজ কৰিব মই এতিয়ালৈকে পিন্ধি কতো যোৱা নাই কিন্তু সিচুৱেশনটো ভাল হলে নিশ্চয় পিন্ধিম আৰু সকলো সোশ্যাল মিডিয়াত আপোনালোকৰ লগত শেয়াৰ কৰিম আৰু আপোনালোকে নিশ্চয় ভাল পাব আমাৰ থাৰ্ড আইটেমটো হৈছে এয়া নুডল ষ্ট্ৰেপছ থকা এটি কেমি টপ এনেকুৱা টপ মই বহুত ভাল পাওঁ এই টপটো আপোনালোকে ইনাৰ ওয়্যাৰ হিচাপে ইউজ কৰিব পাৰে আউটাৰ ওয়্যাৰ হিচাপে ইউজ কৰিব পাৰে যি সকলে অকনমান আনকমফৰ্টেবল ইউজ কৰে তেওঁলোকে এইটো ইনাৰ ওয়্যাৰ হিচাপে ইউজ কৰিব পাৰে ওপৰত চাৰ্ট এটা ল'ব পাৰে আৰু ইয়াৰ প্ৰাইস হৈছে আই হোপ 300 সামথিং ইয়া 230 এনেকুৱা হ'ব মই স্ক্ৰিনত আপোনালোকক দি দিম কি হয় আৰু পিন্ধি খুবেই কমফৰ্টেবল হয় আৰু যদি ইচ্ছা কৰে ইয়াতে এডাল ফিটা দিয়া আছে এইটো আপোনালোকে সৰু ডাঙৰ কৰিব পাৰে যেনেকুৱা লেন্থত লাগে আপোনালোকে যদি ইচ্ছা কৰে আপোনালোকে ক্ৰপ টপ বনাই ল'ব পাৰে মোৰ পিন্ধি বহুত ভাল লাগিছে এইটো মই কত পিন্ধি যোৱা নাই আৰু অতি শীঘ্ৰে এইটো পিন্ধি আপোনালোকৰ লগত মই ফটো শেয়াৰ কৰিম তো এতিয়া আহো আমাৰ ফৰ্থ আইটেমলৈ মই যিবিলাক আইটেম পাৰচেজ কৰিছো সকলোবোৰ আইটেম এম সাইজত মই এম সাইজত পিন্ধো আৰু আমাৰ ফৰ্থ আইটেম হৈছে এয়া পেন্সিল স্কাৰ্ট এই স্কাৰ্ট মোৰ সদায় মানে প্ৰিয় পেন্সিল স্কাৰ্ট মোৰ খুবেই প্ৰিয় আৰু এইটো স্কাৰ্ট প্ৰাইস হৈছে প্ৰায় 350 সামথিং মই স্ক্ৰিনত দি দিম কি হয় মই চেক কৰি কিনে আৰু পেন্সিল স্কাৰ্টৰ ইউজ জানেই ন পেন্সিল হিলৰ লগত পিন্ধিলে চো মজা আৰু মজা লাগে মজা দেখিবলৈ ইমান স্মাৰ্ট এণ্ড ক্লাসি লাগে ন
আৰু এইটো আপোনালোকে ফৰ্মেল আউটিঙো কৰিব পাৰে মানে ধৰক কিবা মিটিং আছে মিটিঙত যদি আপোনালোকে এইটো ফৰ্মেল লুক দিব বিচাৰে তেনেহ'লে আপোনালোকে এটা ব্লেজাৰ পিন্ধি লওক তলত পেঞ্চিল হিল পিন্ধি লওক আৰু একদম মজা লাগিব কৰ্পৰেট ইণ্ডাষ্ট্ৰীত মোৰ কাম কৰা খুবেই ইচ্ছা আছিল কিন্তু মোৰ নহ'ল আৰু ইউটিউবাৰহে হ'লো হয় কিন্তু মই এতিয়া মোৰ জবটো খুব মজা মই বহুত এনজয় কৰি আছোঁ আৰু এইটো আপোনালোকে পাৰ্টিত ইউজ কৰিব পাৰে বা ডেটত যাব পাৰে ক'ত যাব পাৰে আপোনালোকৰ আইডিয়া আছে তো ইয়াৰে কটন হৈছে ফেব্ৰিক আৰু ফেব্ৰিকটো হৈছে কটন মই উল্টাকৈ কৈছোঁ আৰু ভাল লাগিছে মই আপোনালোকক পিন্ধি দেখুৱাইছোঁ স্ক্ৰীনত চাই লওক কেনেকুৱা লাগিছে যেনেকুৱা ইচ্ছা তেনেকুৱা লুক দিব পাৰে আপোনালোকে আৰু চুৰ লগতো পিন্ধিব পাৰে আৰু ইয়াৰে লেন্থটো প্ৰায় আঁঠুৰলৈকে পৰা আৰু বহুত শ্বৰ্ট নহয় গতিকে যদি কাৰোবাৰ হেজিটেশ্যন আছে শ্বৰ্ট কাপোৰ পিন্ধিবলৈ তেওঁলোকেও পিন্ধিব পাৰে আৰু যদি প্ৰব্লেম আছে পিন্ধা তেনেহ'লে তলত ইনাৰ পিন্ধি ল'লে হ'ল তো এয়া হৈছে মোৰ লাষ্ট অনলাইন পাৰ্চেছ কৰা লেটেষ্ট লাষ্ট নহয় চৰি লাষ্টটো কেতিয়াও নকওঁ লেটেষ্ট অনলাইন পাৰ্চেছিং আই হোপ মই যি পাৰ্চেছ কৰিছোঁ আপোনালোকক দেখাইছোঁ আৰু আপোনালোকে এই সকলোবোৰ আইটেম ভাল পাব আই হোপ তো বেছিকৈ ভিডিঅ'টো আমি দীঘলীয়া নকৰোঁ আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকৰ কাৰণে বহুত ঢেৰ সাৰা বিউটি টিপছ ফেশ্বন টিপছ কিবা আৰু কি লাগিব আপোনালোকে ক'লেহে মই জানিম কি লাগিব নতুন চেনেল আৰু ইয়াৰ ছাবস্ক্ৰাইব কৰক লাইক কৰক শ্বেয়াৰ কৰক তেতিয়াহে মই আগুৱাব পাৰিম আৰু আপোনালোককো নতুন টিপছ দিব পাৰিম লাইক অহা নাই ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে মই কেনেকৈ দিব পাৰিম তো আজিলৈ আকৌ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ সকলোৱে ভালে থাকিব কুশলে থাকিব আৰু একদম ছুপাৰ ডুপাৰ ষ্টাইলিছ হৈ থাকিব লাভ ইউ অল